এতে লাগছিল ওই বেডি কো কারণে লাগছে ওরে ওই কেন আছে একদম রাস্তায় একটু বলো না 10 মিনিট হলো বাইরে একটা দুঃখৰ ঘটনা তিনি ঘণ্টাৰ দোকান গৰিব প্ৰশ্নবিদ্ধ হৈছে আপুনি সেই মুহূৰ্তত কি ক'ব বিচাৰিব মই টিভিত দেখিলোঁ আচলতে মোক ক'লে যে টিভিত এনেকৈ দেখি আছে কটা পাৰা মোৰ ভয় লাগিলে এটা বহুত মানুহ ঘন বসতিপূৰ্ণ মানুহ থাকে দুখীয়া মানুহবিলাক থাকে সেইকাৰণে মই আহিলোঁ আৰু মই দেখিলোঁ এটা আচলতে ফেক্টৰী ইয়াতে চোফা টোফা বনোৱা হয় তাত চিলিণ্ডাৰ বাছ হৈ পেলাই এনেকুৱা এটা ঘটনা ঘটিল কপাল ভাল আমাৰ ফায়াৰ ব্ৰিগেডৰ লোকসকল অতি সোনকালে আহি ইয়াত উপস্থিত হৈছে আৰু তেওঁলোকে ওচৰৰ যিখিনি ঘৰ আছিলে তেওঁলোকক আচলতে ৰক্ষা কৰিব পাৰিলে কিন্তু এতিয়া ডিচিক মই ফোন কৰিছোঁ ডিচি অফিচৰ পৰা মানুহ আহি আছে তেওঁলোকে বা আমাৰ পুলিচো আহিব আৰু তেওঁলোকে চাব যে তেওঁলোকে যিখিনি ইয়াত নিয়ম মানি চলিব লাগে সেইখিনি মানি চলিছে নাই যদি মানি চলা নাই বেলেগ কথা কিন্তু মানি চলাৰ পিছত যদি এনেকুৱা হৈছে এইটো দুখৰ কথা কাৰণ এনেকুৱা এটা কাৰখানা তেখেতসকলে বনাইছিলে তেওঁলোকৰ সংস্থাপন আছিলে কিন্তু যদি তেওঁলোকে যিবোৰ নিয়ম চৰকাৰে দিয়া মানি চলা নাই সেইখিনি চৰকাৰে ব্যৱস্থা ল'ব মই উপস্থিত আহিছোঁ অকল মানুহখিনি তেওঁলোকক সমবেদনা জনোৱা আৰু যিজন ইয়াৰে ব্যক্তি যিজনৰ কাৰখানা আছে তেওঁৰো লগতো যদি আহে মই কথা পাতিম কাৰণ আমি বিপদৰ সময়ত সকলোৰে ওচৰলৈ যাব লাগে ন সেইকাৰণে মই ইয়ালৈ আহিছিলোঁ স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ইয়াতে বহুকেইটা অবাধে তোলাৰ ফেক্টৰী গঢ়ি সেইটো ডিচি অফিচৰ মানুহ আহিব চাব সেইটোতো মই অবৈধনে বৈধ মোৰতো কোৱাৰ এখতিয়াৰ নাই নহয়নে সেইকাৰণে মই সেইখিনি চোৱাৰ কাৰণে ডিচি অফিচত মই ফোন কৰিছোঁ মানুহৰ বিপদৰ সময়ত অহা প্ৰয়োজন সেইখিনি কি ধৰণে তেওঁলোকে চলাই আছিলে নিয়মাৱলী পালন কৰিছিলে নাই সেইটো তেওঁলোকৰ চোৱাটো আমাৰ দায়িত্ব আছে সেইটো মোৰ দায়িত্ব নহয় চৰকাৰে চাব আমি 10:30 মানত খবৰ পাইছিলোঁ খবৰ পাই ফাৰ্ষ্টত আমাৰ লখৰা ফায়াৰ ষ্টেচনৰ পৰা গাড়ী আহে দুখন তাৰপিছত পাণবজাৰৰ পৰা গাড়ী আহে দিছপুৰৰ পৰা আহে তাৰপিছত মানে গোটেই গুৱাহাটীৰ পৰা গাড়ী আহি পেলাই জুই নুমাবলৈ চেষ্টা কৰোঁ কেইখন গাড়ী আহিছিল 9খন গাড়ী প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কি পালে আমি এইটো অনুমান কৰিব পাৰিছোঁ এতিয়া মানে আণ্ডাৰ ইনভেষ্টিগেশ্যনো হৈ আছে এইটো চিলেক্টিভ শ্বৰ্ট চাৰ্কিট হ'ব পাৰে আৰু কিহৰ পৰা আহিছিলে শ্বৰ্ট চাৰ্কিট ইলেক্ট্ৰিকৰ পৰা ক'ত লাগিছিলে সেইটো এতিয়া ক'ব পৰা নাযাব ইমান ডাঙৰ এৰিয়া ভালকৈ ইনভেষ্টিগেশ্যন কৰিলে সেইটো গম পোৱা যাব আমি আহি কিন্তু চিলিণ্ডাৰ ব্ৰাষ্ট হোৱা পোৱা নাই আমি অহাৰ আগতে ব্ৰাষ্ট হৈছিলে কেইটামান ব্ৰাষ্ট হৈছে এতিয়া যোনে ইয়াতে কাম কৰে সিহঁতে কোৱা মতে 4টামান চিলিণ্ডাৰ আছিলে বোলে ভিতৰত তাৰে এটা নে দুটা ব্লাষ্ট হোৱা বুলি কৈছে আমি অহাৰ পোৱাৰ পিছত কিন্তু ব্লাষ্ট হোৱা দেখা নাই আপোনালোকৰ প্ৰাইমেৰী ইনভেষ্টিগেশ্যনত এই যিটো ফেক্টৰী আছে কাপোৰৰ ফেক্টৰী এই যিধৰণে ৰুল ৰেগুলেশ্যন মানিব লাগে সেইখিনি মনা পাইছেনে কিবা পাইছে নেকি আপোনালোকে কাৰণ এইটো এটা ঘন জনবসতিপূৰ্ণ অঞ্চল
হয় এইটো আমাৰ অফিচাৰ এইটো লোকেল অফিচাৰে আহি বহুত দিন আগতে এইটো চাই গৈছিলে দেখা পাইছিলে ইয়াতে মানে যোনটো ছেফটি মেজাৰ্ছবিলাক থাকিব লাগে পৰ্যাপ্ত পৰিমাণে নাই নাছিলে মানে এইটো ইলিগেল হৈ আছিলে ইলিগেল বুলি ক'ব নোৱাৰে মানে আমাৰ ফায়াৰ ছেফটিৰ যোনটো চাৰ্টিফিকেট পায় সেই চাৰ্টিফিকেটটো নাই চাৰ্টিফিকেট নাছিলে নাই আৰু যিখিনি ছেফটি মেজাৰ থাকিব লাগে সেইখিনি বস্তু নাই অ'কে ঠিক আছে